পত্নী বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি পত্নী দিলে সেইটো বুলি স্বামী তুমি দ্বাৰকালৈ যাত্ৰা কৰা নিশ্চয় দ্বাৰকা পঠিয়াই আমাৰ এই দুখৰ পত্নীৰ সেইটো বুলি নিয়োজিত কৰি দামোদৰ পৰা দ্বাৰকালৈ যোৱাৰ ব্যৱস্থা কিন্তু এটা সমস্যা নহয় আমাৰ অসমীয়া সংস্কৃতিত এটা নিয়ম আছে আমি আত্মীয় কুটুম্বৰ দিবলৈ গ'লে কেতিয়াও সুদা হাতখন লৈ যাব দামোদৰ পৰা ভাবিলে মই বহুদিনৰ মূৰত কৃষ্ণ দৰ্শন কৰা মোৰ শৈশৱৰ পৰম সপোন চুৰি যাম মই সুদা হাতখন কেনেকৈ যাম চাউল চিৰা কিবা আছে ব্ৰাহ্মণীৰ বাক্য শুনি বিপৰাই বুলিলা ব্ৰাহ্মণীৰ বাক্য শুনি বিপৰাই বুলিলা
পত্নীগৰাকীয়ে ব্যৱস্থা ল'লে তেওঁ ভিক্ষাবৃত্তি গ্ৰহণ কৰিব চাউল চিৰা সংগ্ৰহ কৰিব স্বামীৰ অৱসান হ'ল ৰমণীয়ে দিলে আনি খুজি মাগি দিলে যত তাকে লৈ দামোদৰ অতিৰংগ মনে দুৱাৰ গান লৰে চলি যা দ্বাৰকা নগৰে চলি পত্নীগৰাকী সমাবদ্ধ হোৱা যিকেইটা দিন তেওঁ দ্বাৰকালৈ যাওঁতে স্বামীৰ লাগিব সেই যি বাট লাখুটি হিচাপে প্ৰয়োজনীয় সমস্তখিনি ব্যৱস্থা ধৰ্মপত্নীগৰাকীয়ে কৰি আপোনাসকলে জানে পৰম ব্ৰহ্মৰ চৰণত পত্নীগৰাকীয়ে প্ৰাৰ্থনা জনাইছে মোৰ স্বামী তোমাৰ চৰণ দৰ্শনৰ বাবে গৈছে তুমি যেন যাত্ৰা সাফল্যমণ্ডিত কৰা আপোনাসকল প্ৰতিগৰাকী আই মাতৃয়ে নিজৰ স্বামীক যেনেধৰণে সেৱা কৰে শুশ্ৰূষা কৰে স্বামী সন্তুষ্টি হ'লে এগৰাকী আই মাতৃৰ হৃদয়খন জোৰ কৰি যায় ঠিক তেনেধৰণে পত্নীগৰাকীয়ে বাৰে বাৰে মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা কৰিছে হে প্ৰভু তোমাৰ দৰ্শনৰ বাবে মোৰ স্বামী যাত্ৰা কৰিছে মোৰ স্বামী যেন এই যাত্ৰা শুভযাত্ৰালৈ ৰূপান্তৰ কৰা কানিৰত পুলি আনি দিলা বান্ধি বামুণীয়ে দিলে যতন তাকে লৈ দামোদৰ অতিৰংগ মনে দ্বাৰকা নগৰে চলি যা দ্বাৰকা নগৰে চলি যা যাত্ৰা কৰি উদ্দেশ্য হ'ল দুটা প্ৰথম উদ্দেশ্য তেওঁ জগতৰ ঈশ্বৰ তেওঁ পৰম বন্ধু ভগৱান শ্ৰীকৃষ্ণৰ দৰ্শন এজন ভকতে যদি হঠাৎ কৃষ্ণৰ দৰ্শন পায় সেইদিনাখনতকৈ এজনৰ জীৱনত মূল্যৱান সময় থাকিব পাৰে তেওঁ ক'ব নোৱাৰে কৃষ্ণৰ দৰ্শন আৰু কৃষ্ণৰ লগত তেওঁ বাৰ্তালাপ কৰিব ভগৱানৰ লগত তেওঁ কথা পাতিব তাতকৈ জানো ভাগ্য লাগে আৰু তেওঁ সৌভাগ্য যে কৃষ্ণৰ যদি সুবিধা পায় কৃষ্ণৰ চৰণত তেওঁ ভক্তিৰ চুম্বন দিব ভগৱানক স্পৰ্শ কৰিব গতিকে তেনে এটা মনত আকাংক্ষা লৈ মহাপ্ৰভুৰ চৰণলৈ যাত্ৰা কৰিছে দামোদৰ বিপ্ৰ এয়া উদ্দেশ্য দ্বিতীয় হ'ল সাংসাৰিক আপোনাসকলে জানে বিষয় সম্বন্ধ হ'ব সমস্ত জনিতে পাই হৰি সেৱা একো স্থানে নাই আমাক বিষয় বাসনাই আমাক বাৰে বাৰে মাৰি আছে মহাপ্ৰভুৰ চৰণলৈ যাব ঘৰখনত চলিবলৈ যি অৱস্থা হৈছে অন্ন বস্ত্ৰ বাসস্থানে তেওঁলোকক পংগু কৰি পেলাইছে এই সমস্ত কথা পত্ৰে কি দিবলৈ দিয়া এই সমস্তখিনি কথা কৃষ্ণৰ চৰণত অৱগত কৰিব গড়ে হে বিপ্ৰজাই দ্বাৰ কান গড়ে ও হে বিপ্ৰজাই দ্বাৰ কান গড়ে হে বিপ্ৰজাই দ্বাৰ কান গড়ে মহাপ্ৰভুৰ চৰণ চিন্তা কৰি দামোদৰ বিপ্ৰ দ্বাৰকাত উপস্থিত এই বৃদ্ধ ব্ৰাহ্মণজনৰ কোনো অপায় মংগল হোৱা নাই ৰাস্তা আহি থাকোঁতে পথত চিপাহী চন্দৰী এক নিৰাপত্তা ব্যৱস্থাৰ মাজত
ৰজাক মেৰিয়াই ৰাখে আপোনালোক সমস্ত জানে কিন্তু কোনো চিপাহী চন্দ্ৰ তলাচী কৰে আৰু কোনো ব্যক্তি তেওঁ গুৰুত্ব দিয়ে না কাৰণ গুৰুত্ব বা দিব কেনেকৈ দ্বাৰকাবাসীয়ে সেইদিনালৈকে আৱিষ্কাৰ কৰা নাই এনে এজন দৰিদ্ৰ লোক আপোনালোকে জানে অন্তজামি ধৰি পাছে সকলো জানি বান্ধৱ আহিছে বুলি আগুৱাই আহিলা তামোল প্ৰবাদী কেৱল কোনফালে গ'লে জগতৰ ঈশ্বৰ কাক সুধিব এতিয়া তাকতো কোনোৱে গুৰুত্ব দিয়ে নাই কিন্তু অন্তজামি ভগৱন্তে জানিলে আৰু মহাপ্ৰভু নিজে আগবাঢ়ি অন্তজামি ধৰি পাছে সকলো জানিলা বান্ধৱ আহিছে বুলি আগুৱাই আহিলা আই মহাপ্ৰভুৰ শৰণ দ্বাৰকানগৰ মুখ্য ৰাধা দামোদৰ প্ৰভু যাই বিপ্ৰম দ্বাৰকা কচলি পাইলা বিপ্ৰম দ্বাৰকা নগৰী পাইলা বিপ্ৰম দ্বাৰকা নগৰী ভগৱান কৃষ্ণ কি কৰিলে কৃষ্ণে যে নপৰিলে শৈশৱৰ সখা মোৰ বিপ্ৰ দামোদ শৈশৱৰ সখা মোৰ বিপ্ৰ দামোদ বিপ্ৰদামৰ আশ্চৰ্য কৰিলে তেওঁ ভাবিবই পৰা নাছিল দ্বাৰকাৰ ৰজা সমস্ত জীৱ জগতৰ ভাৱনিয়ন্তা তেওঁ এনে এখন আসনত অধিষ্ঠিত হৈ থকাৰ পাছতো তেওঁৰ দৰে এজন দৰিদ্ৰ ব্যক্তিক ইমান আতিথ্য কৰিব পাৰিনে ইমান মৰম কৰিব পাৰিনে আপোনালোকে জানে বিপ্ৰদামৰ ভগৱন্তে সমস্ত গাহস্থ সংসাৰৰ দায়িত্ব পালন কৰিছে অতিথি দেৱাই হ'ব আমাৰ দৰে মানুহৰ কি গতি মই নিজৰ কথাহে কৈছোঁ অকণমান কিবা এটা হ'লেই কাষৰ মানুহজনক যেন আমি নামাতিম মাত দম্ভ দৃশ্য কেইটামান ৰিপুৱে আমাৰ দৰে ব্যক্তিসকলক মেৰিয়াই দামোদৰ বিপ্ৰ একখানে কৃষ্ণ চৰিত্ৰে আমাক দেখাই দিছে তোমাৰ ক্ষমতা থাকিব পাৰে তোমাৰ ধন দৌলত থাকিব পাৰে কিন্তু অতিথি দেৱাই হ'ব অতিথিক যদি তুমি অতিথি জ্ঞান কৰিব নোৱাৰা মানুহক যদি মানুহ জ্ঞান কৰিব নোৱাৰা তোমাৰ ঘৰখন মন্দিৰ ৰূপান্তৰ নহ'ব সমস্ত জীৱ জগতৰ অধিকাৰী মহাপ্ৰভু পাৱা ধুৱাই কৃষ্ণদেৱে পদ জললৈ এই বৃদ্ধজনৰ মলিয়ন ভৰিখন ধুৱাই দিবলৈ ঈশ্বৰে কুণ্ঠাবোধ কৰা নাই অকল ভৰিখন ধুৱাই প্ৰভু সমাবদ্ধ নাই থকা সেই পদ জল পাৱা ধুৱাই কৃষ্ণদেৱে পদ জললৈ কাহানি শুন নেদেখা সেই বৃদ্ধ ব্ৰাহ্মণজনক বহিবাক লাগি তাংক স্বৰ্ণ দিলা সেই জগতৰ ঈশ্বৰে সোণৰ আসনত বহিব বিপ্ৰদামৰ আশ্চৰ্য হৈ গৈছে তেওঁ যেন সপোন দেখিছে বিপ্ৰে যেন দেখিল তুমি সম বন্ধু মোৰ হৈব কৃষ্ণ সম বন্ধু মোৰ হৈব কৃষ্ণৰ সান্নিধ্য পাই আনন্দ গুৰু গৃহৰ নানা কথা আলোচ্য কৰিলা কৃষ্ণৰ গাহস্থ কথা বিপ্ৰৰ গাহস্থ কথা কৃষ্ণে নুশুনিলা ভগৱন্তৰ আতিথ্য পাই দামোদৰ বিপ্ৰই যেন পুনৰ জীৱন লাভ কৰিলে কৃষ্ণ ইমান মৰম কৰিছে সোণৰ অট্টালিকাত তেওঁক ৰাখিছে সোণৰ আসনত তেওঁক বহিবলৈ দিছে সোণৰ পাত্ৰত তেওঁক ভোজন কৰাইছে আৰু আপোনালোকে জানে ভগৱান কৃষ্ণই বাৰে বাৰে বিপ্ৰদামৰ লগত আলোচনা কৰিছে সখী তোমাৰ মনত আছে আমি
ঋষিৰ গৃহত শিক্ষা গ্ৰহণ কৰিছিলোঁ। আমি খৰি লুৰিবলৈ যাওঁ দুপৰ নিশা অতত্ব অৰণ্যৰ মাজত বতাহ ধুমুহা আহে, ব্ৰজপাত পৰে, শিলাবৃষ্টি হয়, গুৰুপত্নীয়ে নাহৰ বাতিলৈ আমাক আগবঢ়াই আনিবলৈ যে এই কথাবিলাক ঈশ্বৰে আলোচনা কৰিলে অতি তাৎপৰ্যপূৰ্ণভাৱে কৌশলগতভাৱে বিপ্ৰদামোদৰ গাহস্থ সংসাৰখনৰ কথা ভগৱান কিন্তু বিৰত থাকিলে। লেখাটো তাতেই লাগিলে প্ৰভুক বাৰে বাৰে প্ৰভুৱে ইমান আতিথ্য কৰিছে, তেওঁ জানো প্ৰভুক ক'ব পাৰিব যে প্ৰভু মোৰ হ'লে বৰ অসুবিধা হৈছে, আমিও ক'ব নোৱাৰোঁ দিয়কচোন, আপুনি মোক কিবা এটা কৰকচোন। এইমতে বিপ্ৰদেৱ দ্বাৰকাত পহুঁচি কৃষ্ণৰ সান্নিধ্য পাই আনন্দ মিলিলা, নানা কথা আলোচ্য কৰিলা, গাহস্থ কথা কৃষ্ণে নুশুনিলা, জানি ঘৰি পাছে সকলো জানিলা, বিপ্ৰৰ চাউল চিৰা আপুনি খুজিলা, বিপ্ৰৰ চাউল লৈ কৃষ্ণে হাতেৰে ললা, ৰুক্মিণী দেৱীয়ে আহি হাতত ধৰিলা, ৰুক্মিণী দেৱীয়ে আহি হাতত ধৰিলা। আপোনালোকে জানে প্ৰভুৱে কিন্তু উদ্দেশ্য ৰূপে জানিছে, প্ৰভুৱে সেই কৰ্ম কৰি আহিছে, কৰ্ম যি উদ্দেশ্য লৈ আহিছে ভকতৰ মনোবাঞ্ছা ঈশ্বৰ পূৰ্ণ কৰিব। আপোনালোকে জানে মহাপ্ৰভুৱে বাৰে বাৰে সুধিছে তুমি মোলৈ কি আনিছা বান্ধৱ? ইমান সত্যবাদী ঈশ্বৰ ভক্ত বিপ্ৰ দামোদৰে সেইদিনা মিঠাৰ আশ্ৰয় লৈছে ভগৱান কৃষ্ণৰ ওচৰত যে মই তোমালৈ একো নানাখা। তেওঁ সাহস পোৱা নাই, কেনেকৈ বা মলিয়ন মোনাখনত লৈ যোৱা পত্নীগৰাকীয়ে মলিয়ন হাতেৰে আৰ ঘৰৰ তাৰ ঘৰে আনি দিয়া ভিক্ষাৰ কৰি আনি দিয়া চাউল চিৰাকেইটা সেই ভগৱানৰ গৃহত সোণৰ পাত্ৰ সোণৰ মন্দিৰত কোন সাহসে তেওঁ আগবঢ়াই দিয়ে। কিন্তু অন্তৰ্যামী ভগৱন্তে জানিলে, আপোনালোকে জানে অন্তৰ্যামী হৰি পাছে ৰুক্মিণী দেৱীয়ে আহি হাতত বাৰণ কৰিলে প্ৰভু তুমি আৰু গ্ৰহণ নকৰিবা। ঈশ্বৰৰ লীলা মনুষ্যই কি বুজি পাব? ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সজ্জামতে আশ্ৰয় ঘটিলে। যিজনে আপোনাৰ মোৰ দৰে জীৱসকলক সৃষ্টি কৰাৰ দায়িত্ব লৈছে সেইজনে ঈশ্বৰৰ মায়া বুজি পোৱা নাই। কিন্তু অন্তৰ্যামী ভগৱন্তৰ মায়া বিপ্ৰদামতে কেনেকৈ বুজি পাব? বিপ্ৰদামতে বুজি পাব নোৱাৰে। তেওঁ তেতিয়া মনত এটা সংশয় ভাৱ আহিলে যে প্ৰভুৱে মোক, তেওঁ এটা মনত ভাৱ আহিলে, তেওঁৰ ঘৰখন গৃহ সংসাৰখনলৈ মনত পৰিলে। কাৰণ প্ৰভুৱে মোৰ চাউল চিৰা খাওঁতে তেওঁৰ গৃহিণী লক্ষ্মী সদৃশ ৰুক্মিণী দেৱীয়ে তেওঁক বাৰণ কৰিছে স্বৰ্ণৰ তুমি গ্ৰহণ নকৰিবা। মোৰোতো এগৰাকী পত্নীয়ে মোক এটা দায়িত্ব দিছিল যে তুমি কৃষ্ণৰ ওচৰলৈ যোৱা। তেওঁ তেতিয়া নিজৰ সাংসাৰিক কথা মনত পেলাই নিজৰ ঘৰলৈ বিদায় ল'লে। ভগৱন্ত বাৰে বাৰে প্ৰভুক তেওঁ প্ৰাৰ্থনা কৰিছে, স্তুতি কৰিছে, মোৰ সমস্ত অপৰাধ তুমি খণ্ডমান কৰা। মই ভকত হৈ যদি তোমাৰ ওচৰলৈ ভক্তি বিচাৰি আহিলোঁ হয় তুমি মোক কৃপা দিলাহেঁতেন, মই কিন্তু ভোগ বিচাৰি আহিলোঁ। মোৰ সমস্ত অপৰাধ তুমি ক্ষমা কৰা আৰু মোৰ পত্নীকো তোমাৰ চৰণত অচলা ভক্তি দিয়া। মনদুখে বিপ্ৰদেৱে চলি গলা জনতা ঈশ্বৰে মোক একো তিনি দিলা। ওৰেতো জীৱন কৃষ্ণ 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 কৰি কৃষ্ণৰ চৰণতে অৰ্পণ কৰি প্ৰতিদিনাখনি ইমান সমস্যাই তেওঁক প্ৰত্যাহ্বান স্বৰূপে থিয় দিয়ে কৃষ্ণৰ চৰণতে আত্মনিবেদন কৰি গ'ল। পত্নীক বাৰে বাৰে কয় ভয় নকৰিবা প্ৰিয়ে, সংসাৰখনত কৃষ্ণ আছে, কৃষ্ণই আমাক উদ্ধাৰ কৰে। কিন্তু এই সংকটকালত দেখোন কৃষ্ণই তেওঁক একোৱেই নিদিয়ে। আমাৰ দৰে মানুহবিলাকৰ যদি কেতিয়াবা অসুবিধা হয়, দাদা কিবা এটা দিবচোন, মই দুদিনৰ পিছত আপোনাক ঘূৰাই আহিম, সেই ব্যক্তিজনে যদি আমাক নিদিয়ে আমাৰ দৰে মানুহে তেওঁক ভাল পাব কেতিয়াও নোৱাৰোঁ, তেওঁক শলাগ ল'ব নোৱাৰোঁ। ওৰেতো জীৱন কৃষ্ণৰ চৰণতে আত্মনিবেদন কৰিলে কিন্তু কৃষ্ণ একো নিদিলে। তথাপিতো কৃষ্ণ নাম মুখতনে Krishna
আকৌ সমস্যা প্ৰত্যাহ্বান এহিমতে বিপ্ৰদেৱ পাইলা বহু দেখিলাম জগিব ভূমি নুহে সংকটে পৰিলো বুলি প্ৰভুক মাতিলা আমাক লাগিয়া প্ৰভু কিন্তু নিজে বৰ্পণ কৰিলে কৃষ্ণই গুণ দিলে তথাপিতো সংকটকালত আকৌ কৃষ্ণৰ চন্দ্ৰে তেওঁ আত্মনিবেদন কৰিছে কি কৰোঁ মোৰ সমস্ত অপৰাধ ক্ষমা কৰি মোক সঠিক পথৰ সন্ধান দিয়া বিপ্ৰদামৰ আখ্যানে আমাক বাৰে বাৰে কৈ গ'ল আমাৰ মূৰৰ ওপৰত তোমাৰ মূৰৰ ওপৰত বহু ধুমুহ পাৰ হৈ যাব সত্য আৰু ধৈৰ্যৰ পৰা তুমি আঁতৰি কেতিয়াও নালাগে ইমান সমস্যাই তেওঁক দেখা দিলে তথাপিতো কৃষ্ণৰ চৰণৰ পৰা তেওঁ বিচলিত নহ'ল আপোনালোকে জানে হেৰা কৃষ্ণৰ চৰণত আত্মনিবেদন কৰিছে হঠাৎ তেওঁ পত্নী আহিছে এগৰাকী দিব্যৱতী যুৱতীলৈ ৰূপান্তৰ ঘটিছে সেই বৃদ্ধা পত্নীগৰাকী সুৰক্ষী যুৱতীলৈ ৰূপান্তৰ ঘটিছে সহস্ৰ দাসীক লগত লৈ গৈছে দাসীৰ হিতে আহে বিপ্ৰৰ মণি চোৱা স্বামী কৃষ্ণই দিলে অচৈত্য স্বামী কৃষ্ণ Krishna